গাইজ, কি খবৰ নিশ্চয় ভাল আপোনালোকৰ আৰু লগতে মোৰো ভাল। আৰু আজি মই আপোনালোকক ঘৰতে হেয়াৰ অইল কেনেকৈ বনাব পাৰি আৰু কি বস্তুৰে বনাম দেখুৱাম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকক। আৰু এতিয়া মই কি কৰোঁ, এইখিনি হৈছে নিমপাত, তাৰপিছত জবা ফুল আৰু ইয়াৰ কি কয় এইটো জবা ফুলৰ পাত আৰু এয়া নৰসিংহৰ পাত আৰু লগতে লৈছোঁ এটা পিঁয়াজ। আৰু এইখিনি এতিয়া কি কৰোঁ চাই থাককচোন। এইফালে চচপেন এটাত পানী দি কিনে ইয়াতে ফুলখিনি বা নিমপাত দি লৈছোঁ আৰু জুইকুৰা দি মানে ইয়াৰ বহুৱাই দিছোঁ চচপেনটো। আৰু এইখিনি চাওক একদম ধুনীয়াকৈ উতল আহিছে। আৰু এইটো মানে হেয়াৰ অইলটো মই ঘৰতে বনাইছোঁ, চুলিত দিব পৰা। আপোনালোকেও এনেকৈ এই 5বিধ বস্তুৰে বনাব পাৰে আৰু চুলিত লগাব পাৰিব। চুলি দীঘল হ'ব, ঘন হ'ব বা চুলি নহৰে এনেকৈ